এয়া এখন মুৰ্গী ফাৰ্ম। ইয়াত তিতকেৰেলা ৰুইছোঁ, ভাতকেৰেলা ৰুইছোঁ, জিকা আছে, সুন্দৰ সুন্দৰ জিকা। তিতকেৰেলা, এয়া জিকাৰ গছ, জিকা হৈ আছে, সুন্দৰ জিকা। এয়া এইটো মই নিজে অৱশ্যে কৰিবলৈ সক্ষম হোৱা নাই, মানুহ ধৰি পেলাই মই কৰিছোঁ। এয়া মোৰ জিকা, সুন্দৰ জিকা, লোভ লাগি যায় যোৱাকৈ। তিতকেৰেলা লাগিছে, এয়া তিতকেৰেলা, এয়া তিতকেৰেলা, এয়া মোৰ তিয়ঁহ, এয়া তিয়ঁহ লাগিছে, এয়া তিতকেৰেলা লাগিছে, জিকা, সুন্দৰকৈ জিকা লাগিছে। জিকা, লোভ লাগিছে নেকি আপোনালোকৰ? আহিব কেতিয়াবা। এয়া তিয়ঁহবোৰ কিছু চিঙা হৈ গ'ল, সেইবাবে বেছি ডাঙৰ তিয়ঁহ দেখুৱাব নোৱাৰিলোঁ। প্ৰায় 3 কঠামান মাটিত এই খেতি কৰা হৈছে। মাজে মাজে তামোল ৰুইছোঁ। তিনি বছৰমান পাছত এই তামোল বিলাকত গছতো ফল ধৰিব। এয়া ফুল, এয়া ফুল, সুন্দৰ এখন সেউজীয়া কৃষি পাম। ইয়াক আৰু বহলাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতেই সামৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ হ'ম। ধন্যবাদ।